নমস্কার। এই মুহূর্তে অসম তথা ভারতের বিভিন্ন প্রান্তর পরাকে এবার গুরুত্বপূর্ণ খবর জগৎ করা হয়েছে। আমার প্রথম খবরটি খুবই গুরুত্বপূর্ণ খবর। রাজ্যবাসীর ভাবে লয়েছে বিগ ব্রেকিং নিউজ। উজনিত পরিবর্তনের যাত্রা চলি থাকার মাজতে দেওবাৰে সমগ্র অসমৰ কংগ্ৰেছ বুথ মণ্ডলৰ পৰ্যায় কৰ্মীসকলৰ মাজত সাংগঠনিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনৰ বাবে পুঁজি বিতৰণ কৰে। ৰাজ্যখনৰ 35খন জিলা 31,486খন বুথ কমিটি সভাপতি আৰু 2,732টা মণ্ডললৈ সভাপতিৰ জৰিয়তে আৰ্থিক অনুদান বিতৰণ কৰা হয়। আমেৰিকাক লক্ষ্য কৰা ইৰাণক পাৰমাণৱিক ক্ষমতা সম্পূৰ্ণৰূপে ধ্বংস কৰা। ট্ৰাম্প ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইছৰাইলৰ সামৰিক অভিযান তীব্ৰতৰ হৈ পৰিছে। এই যুদ্ধ কিমান দিনলৈ চলি থাকিব সেই সন্দৰ্ভত ডনাল্ড ট্ৰাম্পে এক ইংগিত প্ৰদান কৰিছে। কিমান টকা খৰচ হ'ল বিজয় আৰু ৰশ্মিকাৰ বিবাদ। উদয়পুৰ চহৰৰ প্ৰায় 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন বিলাসী হোটেলত ICC মেনেজমেণ্টত অনুষ্ঠিত হৈছিল বিজয় আৰু ৰশ্মিকাৰ বিবাহ। আমি কোনো লোকক ধন দিয়া নাই, আমাৰ যাত্ৰাত অংশগ্ৰহণ কৰোৱা নাই। ৰাইজৰ এই অংশগ্ৰহণ স্পষ্ট কৰি দিছে যে অসমৰ ৰাইজে এবাৰ অসমত কংগ্ৰেছ নেতৃত্ব চৰকাৰ বিচাৰিছে। এনে মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি সাংসদ গৌৰৱ গগৈৰ। দেওবাৰে শিৱসাগৰত এক বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰি তেওঁ এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। যুদ্ধ ইৰাণত 850 কোটি টকা ক্ষতি অসমত। যুদ্ধ হৈছে ইৰাণত, বোমা মিছাইল বৰষুণ পৰিছে দেশখনত। আমেৰিকা ইছৰাইলৰ আক্ৰমণত ধ্বংস সাব্যস্ত পৰিণত হৈছে ইৰাণত। ইৰাণেও চলাই গৈছে প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ প্ৰভাৱ পৰিছে গৈ অসমত। সময় পৰিৱৰ্তন যাত্ৰাৰ অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে শনিবাৰে সমগ্ৰ অসমৰ ৰাজ্যৰ চৰকাৰত পক্ষপাতভাৱে বসুন্ধৰাৰ যি ভূমিপট্টা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল, এই অনুষ্ঠানৰ পৰা বিৰোধী দলৰ সকলো বিধায়কে বঞ্চিত কৰা চৰকাৰখনে বিৰোধীক অপমান কৰিছে, বিৰোধীৰ সাংবাদিক অধিকাৰক খৰ্ব কৰিছে। এই কাৰ্য গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি। পোন প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰে অসমৰ উৎপাদিত আদা। কাৰ্বি আংলঙৰ উৎপাদিত আদা ৰপ্তানি কৰে লণ্ডনলৈ। ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা দ্বিতীয় দিনটোৰ কাৰ্যসূচী অনুসৰি দেওবাৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশা প্ৰায় 1 বজাত বহৰমপুৰৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণি গুদামৰ কাষুৰী গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ অনুৰাগী আৰু সমৰ্থকৰ আদৰণি তথা পুষ্পবৃষ্টি লৈ অগ্ৰসৰ হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত স্থানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আৰু অভিযানৰ অধীনত নিৰ্মাণ কৰা অসমৰ দ্বিতীয়খন মামা বজাৰ শুভ উদ্বোধন কৰে। ইৰাণৰ মছজিদত প্ৰতিশোধৰ ৰঙীন পতাকা। ইৰাণৰ ধৰ্মীয়ভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ জামকাৰণ মছজিদত গুম্বুজত এক বিশেষ ৰঙা পতাকা উত্তোলন কৰা হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খান্নানের মৃত্যুৰ শোক প্ৰকাশ কৰাৰ লগতে ই এক তীব্ৰ প্ৰতিশোধৰ সংকেত হিচাপে বিবেচিত হৈছে। অসমীয়া সমাজখন জুবিন গাৰ্গৰ দৰে স্পষ্টবাদী হওক। এইখন চৰকাৰে এক ফ্লাইঅভাৰ বনাবলৈ ইমান তৎপৰ হৈ পৰিছে যে তেওঁলোকে জুবিনৰ ক্ষেত্ৰৰ সীমাৰ বেৰেখন পৰ্যন্ত আজিলৈকে মাৰিব পৰা নাই বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে অসমীয়া সমাজখন জুবিন গাৰ্গৰ দৰে স্পষ্টবাদী হওক, যি সঁচা যি মিছা একো কোৱা সাহস কৰক। অসমৰ ৰাইজে বাক স্বাধীনতা ঘূৰাই আনক। এতিয়া এনেকুৱা হৈছে যে ৰাইজে এইখন চৰকাৰক সমালোচনা কৰিবলৈ ভয় খায়। আনকি অসমৰ দৰিদ্ৰ ৰাইজৰ ভূমিৰ পট্টা বিচাৰিছে যদিও চৰকাৰখনে বসুন্ধৰা 1, 2, 3ৰ পাছত ৰাইজক মাটি পট্টা দিয়াত ব্যৰ্থ হৈছে। কিন্তু ইয়াৰ বিপৰীতে মাটি পট্টাৰ খাজনা পূৰ্বতকৈ অধিক ল'বলৈ আৰম্ভ কৰিছে। কয় যে অসমৰ ৰাইজে বিভিন্ন মুখ্যমন্ত্ৰী দেখিছে, কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী যাৰ ঘৰৰ ভিতৰতেই 12,000 ভূমি বিভিন্নজনৰ নামত পঞ্জীয়ন কৰি লৈ থৈ গৈছে। ইতিহাসত কোৱা হৈছে যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু আজিৰ তাৰিখত অসমৰ ৰাইজে কৈছে যে দেশতকৈ মামা ডাঙৰ। গৌৰৱ গগৈয়ে তীক্ষ্ণ নিক্ষেপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে।